বাতেৰে বাটৰুৱা যি দিশহাৰা মেঘে বৰষা বৰষুণৰ টোপালে ঘূৰাই দিলে শিখলা আকৌ ঐ শুন না ক কি কৰিছ ফাৰ্ষ্ট অফ অল মই 600 টকা ইনভেষ্ট নকৰোঁ তোৰ সেইটো কথা ফোন কৰিছোঁ নেকি বেলেগ কথা আছে আচ্ছা কি কথা আছে ক ভাত খালি সেইটো তোৰ বেলেগ কথা আৰে ফৰ্মেলিটিছ আচ্ছা বেলেগ কথাটো ক কোনটো বেলেগ কথা আচ্ছা সেইটো মানে এনেই তোকে মনত পৰি আছিল বহুত দিন তহঁতৰ ঘৰলৈ যোৱাও নাই কি কৰি আছ এইকেইদিন নাই এনেই বৰ উঠিছো খাইছো পাবজি খেলিছো আকৌ শুইছো বাছ এয়া কাম যদি এনেই বৰি হৈ আছ তেনেহ'লে আৰে কথাটো শুনি ল আমাৰ ঘৰলৈকে আহি যাম বুলি যাবই পৰা নাই এই ঘৰৰ আগতে আকৌ সেইটো মোমাই কেইটা বহি থাকে নহয় দিব পিঠি ফালন দিব আবে বাদ দে চবে লাহে লাহে গম পোৱা হৈছে এইবিলাক চব পলিটিক্স আচ্ছা বাদ দে তোৰ বিজনেছটো কেনেকুৱা চলি আছে কচোন 100 টকীয়া বিজনেছটো আবে তামাম ইনকাম পাৰ ডে 500 টকাকে পাইছো আজিৰ পৰা 1000কে পাওঁ হোম ইনকাম চলি আছে কৈছো নহয় হোম ইনকাম চলি আছে এটা কাম কৰ তই সোমাই যা নাপে মোৰ তলত আৰে তই খালি জইন কৰি ল মানুহ চিন্তা নকৰিবি মানুহ মই দিম না মই বিচাৰি দিম না মানুহ হৈ গ'ল আকৌ তোৰ আবে তামাম ইনকাম কৰিবি কৈছো তামাম ইনকাম কৰিবি তামাম চিন্তা আচ্ছা শুনচোন 500 টকা এটা দে নাপে ৰিচাৰ্জ নাই ৰিচাৰ্জ কৰিব লাগে হেল্ল' 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 মাতো শুনিছেনে